ভালে আছে। তো আজি আপোনালোকে চাগে দেখিছে থাম্বনেইল আৰু নামটো চাই পাই গমেই পাইছে আজি ভিডিঅ'টো কেনেকুৱা হ'ব। মানে এতিয়া অলপ ৰ'দ দিছে, মানে 2টা বাজিল প্ৰায়। আৰু এতিয়া মানে আমাৰ আজি মৌখোৱা যিখন প্ৰাইজ মানি ফুটবল খেল অনুষ্ঠিত কৰাইছিল, সেই খেলখনৰ আজি অন্তিমটো দিন। আৰু আজি 2টা টিম আছে ফাইনেল খেলৰ, বগৰীগুৰি FC আৰু পশ্চিম বৰনগৰ। তো এতিয়া কোনটো টিম জয় হয় আমি খেলখন চালেহে গম পাম। তো এতিয়া বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে চাই থাকক, স্কিপ নামাৰিব। মানে ওলালোঁ আৰু ৰাস্তাত অলপ কাম চলি আছে আৰু মানে দুখৰ কপাল চাইকেল উপায় নাই আৰু কোনোমতে আছোঁ আৰু একো নাই। তো এতিয়া আৰু খেলপথাৰলৈ যাম আৰু আজি বহুত মানুহ হ'ব। সম্পূৰ্ণ কৰি খেলপথাৰত প্ৰৱেশ কৰিবলৈ বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ। সময় প্ৰতি লক্ষ্য ৰাখি আজি চূড়ান্ত খেল, গতিকে আনুষ্ঠানিকতা কিছু থাকে, গতিকে আনুষ্ঠানিকতাৰ আৰু এইটো হ'ল ফাৰ্ষ্ট পুৰস্কাৰ চেম্পিয়ন ট্ৰফি, মানে যিটো দলে জয় লাভ কৰে সেই দলটোৱে পাব। আৰু এইটো হ'ল মেন অফ দ্য চিৰিজ বেষ্ট প্লেয়াৰ, এইটো হ'ল মেন অফ দ্য মেটছ। তো এইটো ট্ৰফি আৰু এইটো হ'ল বিজয় দলে পাব, মানে ছেকেণ্ড যিটো দলে যায় সেইটো দলে। আৰু এইবিলাক হ'ল মেডেল। তো গাইজ আজি এতিয়া কোনটো দলে যায় ফাইনেল, তো এতিয়া আমি ফাইনেল উইন কোনটো হয় তো খেলাৰ পিছতহে আমি গম পাম। তো গাইজ আপোনালোকে চাই থাকে আৰু আপোনালোকক দেখাই আছোঁ চাই থাকে। বৰনগৰ FC বেষ্ট অফ লাক দাদা। আমাৰ ছাৰ কলা জাৰ্চিটোৱে হ'ল আমাৰ বগৰীগুৰি FC। দাদা বেষ্ট অফ লাক। আহিছে দাদা ভিডিঅ'বোৰ চাই না নাচাই? আৰু দাদা মামা খেলৰ উপভোগ পুৰা না? এনে মিছ কৰছা না সদায় চাইছা? আৰু মোৰ ভিডিঅ'বোৰ চাই না নাচাই? দাদা এয়া সকলোখিনি হ'ল, মানে সমাধানৰ অনুষ্ঠান আৰু চিনাকি পৰ্ব সকলোখিনি হ'ল। আৰু এইবাৰ মানে আমাৰ খেলখন আৰম্ভ হ'ব। আৰু বলক এতিয়া খেলৰ আমেজটো লওঁ আৰু কোনটো দল জয় হ'ব সেইটো খেলখন আমি চালেহে গম পাম। তো এতিয়া বলক আৰু খেলৰ উপভোগটো লওঁ আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু ছাবস্ক্ৰাইবাৰ মোৰ চাব আহিছে পাটনাৰ খেল চাব না নাচায়? আজি চাম দে। তো গাইজ বহুত মানুহ আহিছে আৰু আপোনালোকে চাগে দেখিছে। তো এতিয়া বলক আৰু খেলৰ মজাটো লওঁ।
আজিৰ এই চূড়ান্ত খেলখনত বৰ্ণগড় এফচিয়ে জয়লাভ কৰিল। ট্ৰফি ফুটবল প্ৰতিযোগিতাত আজি চূড়ান্ত খেলৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হ'ল বৰ্ণগড় এফচি। আৰু বৰ্ণগড় এফচি খেলুৱৈসকলে দাদা কেনেকুৱা লাগিল আপোনাৰ যে টিমটো জিতিল, কেনেকুৱা লাগিল? আনন্দ লাগছে। আৰু ইমান দিন খেলি খেলি আজি যে প্ৰাইজটো তো দাদা আগন্তুক আপোনালোকৰ টিমটো যাতে আৰু আগবাঢ়ে আশা থাকিল। আজিৰ খেলখন বৰ্ণগড় এফচিয়ে আনন্দ ডাঙৰীয়াই, সফিউদ্দিন আহমেদ ডাঙৰীয়াই, আলবাউন হুছেইন ডাঙৰীয়া আৰু আফতাব ইছলাম ডাঙৰীয়াই। তো গাইজ 25,000 টকাটোৰ যিখন চেক সেইটো হ'ল বৰ্ণগড় এফচিৰ, 20,000 টকা আছে সেইখন চেক হ'ল বগৰীগুৰি এফচি। আনন্দ মোটামুটি আমাৰ যিখন ফাইনেল খেল আছিল সুচাৰুৰূপে হ'বই লাগিব। আমি আটাইতকৈ সুখী। ইমান দৰ্শক মানে অগণন দৰ্শক, মানে ক'ব নোৱাৰোঁ, অনুভৱ কৰিব নোৱাৰি ইমান দৰ্শক আমাৰ। আমি চানেকি অংগৰ টাউনৰ পৰা বিভিন্ন দৰ্শক আৰু আপোনাৰ টিম দুটাৰ এফচি আৰু আপোনাৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপ ট্ৰফি গ্ৰহণ কৰি দুটি দলৰ খেলুৱৈসকলে ফটোভাগে পজিছে আৰু দুটি দলৰ খেলুৱৈসকলৰ যে স্থিতি ইয়াক আমি কেমেৰাত বন্দী কৰি ৰাখিবলৈ আমাৰ মামা, আমাৰ মেম্বাৰ, আমাৰ গাঁৱৰ মামা, কেনেকুৱা লাগিল আজি অন্তিম দিনটো যে গেল? দুয়োগৰাকী অধিনায়ক আৰু মোৰ ভিডিঅ'বোৰ চাইনে নাচায় আপুনি? মোৰ ভিডিঅ'বোৰ চাইনে নাচায় আপুনি? ব্যক্তিকে আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাপোৰ্ট কৰোঁ মামা মোক। আৰু আগবাঢ়ি যাওঁ। থেংক ইউ। আৰু মানে এতিয়া
আহি পালোঁ আৰু খেলখন মানে চাই বহুত ভাল লাগিল আৰু খেলখনত মানে বগৰীগুৰিয়ে বহুত কষ্ট কৰিছিল কিন্তু নোৱাৰিলে মানে পশ্চিম বৰনগৰ ফাইনেলি মানে জয় হ'ল কিন্তু একো নাই আৰু খেলাটো আৰু হাৰা জিতা হ'বই তো গাইছ আজি ভিডিঅ'টো এইখিনিতে সামৰণি ধন্যবাদ